তই এতিয়াও সেই বেয়া বস্তু খাও নেকি আকৌ? সেইবোৰেইতো এতিয়া মোৰ লগৰী। নাখাবি। হ'ব দে। মাৰ ভালনে? ভাল। তোৰ বাবে ছোৱালী চাইছে নেকি? চাব খুজিছিল, কিন্তু মই মানা কৰিলোঁ। কিয়? হয়তো মোৰ হৃদয়ত এতিয়া মৰম ভাল পোৱা সকলো হেৰাই গৈছে, আৰু বিয়া পাতি যদি মই তাইক মৰম ভাল পোৱা দিব নোৱাৰোঁ, তাই দুখ পাব, আৰু মই কাকো দুখ দিব নোখোজোঁ। আই এম চৰি, মোৰ বাবে এইবোৰ হৈছে। না, একো নাই। अच्छा मैं तुझे ये बता, तुझे इंग्लिश आती है? इंग्लिश इज वेरी फनी लैंग्वेज। आई कैन टॉक इंग्लिश, आई कैन बात। तो अपने पापा का नाम बता। ब्यूटीफुल रेड अंडरवेयर। हैं? मतलब सुंदरलाल चड्डा। মানুহে কয় প্ৰেম টু ফিলিংছ বুলি, যে প্ৰেম মানে ফিলিংছে প্ৰেম, কিন্তু মোৰ মতে এইটো একদম মিছা কথা। ফিলিংছ কেতিয়াও প্ৰেম হ'বই নোৱাৰে। মোৰ মতে কি জানেনে, যেতিয়া ফিলিংছটো শেষ হৈ যায় তেতিয়াহে ৰিয়েল প্ৰেম আৰম্ভ হয়। প্ৰথমতে প্ৰেম ফিলিংছেৰে হয়, এটা ফিল আহে দুয়োটাৰ মাজত, তাত আৰম্ভ হয়, কিন্তু প্ৰেমটো কমপ্লিট হ'ব লগা হ'লে বা ছাকচেছফুল হ'ব লগা হ'লে সেই ফিলিংছটো শেষ হৈ যাব লাগিব, কাৰণ ফিলিংছ থাকিলে প্ৰেম অসম্ভৱ। এতিয়া মই বুজাই দি আছোঁ কেনেকৈ। চাওক, আপোনাৰ মায়ে বাৰু দেউতাক ভাল নাপায় নেকি, বা দেউতাই মাক ভাল নাপায় নেকি? নিশ্চয় পায়, ইমান বছৰ চলি আছে ৰিলেশ্যনশ্বিপ। কিন্তু আপোনাৰ মায়ে বাৰু দেউতাক লৈ কিবা ফিল কৰি থাকে নেকি অনবৰতে? নাথাকে। বা আপোনাৰ দেউতায়ো মাক লৈ কিবা ফিল কৰি থাকে নেকি, যে একো ফিল কৰি নাথাকে? কৰিব, কিছুমান সময়ত কৰিব ফিল। ধৰক আপোনাৰ দেউতা গুৱাহাটীত গৈছে, আহোঁতে অলপ দেৰি হৈছে, হাঁহিবলৈ মই নিজেই পাহৰি গৈছো মীনাক্ষী, মই তোমাক কেনেকৈ হব। বিয়া আগতে কিন্তু হাঁহি খুব ভাল পোৱা ছোৱালী আছিলে। হাঁহিটো মই ভাল পাইছো। ভবাই নাছিলো এনেকুৱা মানুহৰ সংসাৰ কৰিব লাগিব যাৰ ওচৰত হাঁহিৰ কোনো মূল্যই নাই, কেৱল মাত্ৰ টেনচন আৰু জানাই যদি সদায় সদায় কিয় টেনচন দিয়া? তোমাক মই অকণমান নৰ্মেল কৰিবলৈ চেষ্টা কৰিছো। তোমাৰ এই চেষ্টাই মোক কেতিয়াবা বেছি এম্পাৱাৰমেণ্ট কৰি পেলাব। ভয় দেখুৱাইছা? ফটো দেখুৱাইছো মোৰ ভৱিষ্যত সংসাৰৰ। এই জাদুর নিশা মোর জাদু সোয়া জাদু কর মন ভুলোয়া জাদুর এই জগৎ যিনি তোমার ভাল পোয়া। আচ্ছা, কেতিয়াবা মন কৰিছানে, আমাৰ ছোৱালীবোৰৰ ওচৰত ইমান ড্ৰেছ কালেকশ্যন থাকে, তথাপিও ক'ৰবাত যাব হ'লে কাপোৰ নাপাওঁ। যিযোৰ এবাৰ পিন্ধিলোঁ আকৌ সেইযোৰ ড্ৰেছ পিন্ধিবলৈ বেয়া পাওঁ। কিন্তু ল'ৰাবোৰৰ ওচৰত মষ্টলি টি চাৰ্ট, জিন্স সেইবোৰ থাকে, আৰু সিহঁতে এইযোৰ কাপোৰ যদি তিনিবাৰো পিন্ধে নেক্সট আকৌ সেইযোৰে পিন্ধে, আৰু মুখত এটা হাঁহি লৈ ভাবে হেণ্ডচাম লাগিছে, আৰু সঁচাকৈ হেণ্ডচামো লাগে সিহঁতক। কলেজীয়া জীৱনত, বিশ্ববিদ্যালয় জীৱনত চাৰি চকুৰ মিলন হয়, কাৰোবাক ভাল লাগে। আটাইতকৈ কোনোদিন কথা নপতা মেধাৱী ল'ৰাটো বা ছোৱালীজনীৰো কাৰোবাক কোনোবা এটা মুহূৰ্তত ভাল লাগে, হয়তো নক'ব পাৰে। মই সেইসকল মানুহৰ প্ৰতি মই এটা আহ্বান জনাম যে প্ৰেম আৰু ভালপোৱা সদায় হ'ব লাগে, কিন্তু সেইটো সৃষ্টিৰ বাবে, কেতিয়াও ধ্বংসৰ বাবে হ'ব নালাগে। এইটো কিন্তু সকলোৱে মনত ৰখা উচিত। যদি সেই প্ৰেম আৰু ভালপোৱাত সদায় সৃষ্টি থাকে সেয়া সদায় স্বাগতম। যদি তাত ধ্বংসৰ বীজহে সোমাই থাকে সেয়া কিন্তু বৰ্জন কৰাটো আৰম্ভণিতেই সকলোৱে কৰ্তব্য। সেইটো মনত ৰখাটো দৰকাৰ। নতুন চামে সেইকাৰণে সৃষ্টিৰ সন্ধানত প্ৰেম কৰক, তাত আপত্তি নাই। বহুত ডাঙৰ কথা এটা কৈছে আজিৰ সময়ত, এইটো এটা বহুতে মানে ইম্পৰ্টেণ্ট কথা। এইটো নোহোৱাকৈ আগবঢ়া মানে বহুত বিপদ। যিবিলাক ছোৱালীয়ে ভাবে মোৰ পিছত বহুত ল'ৰা ঘূৰে, সেইবিলাক ছোৱালীয়ে এটা কথা মনত ৰাখিব লাগে যে বস্তুৰ দাম কমিলেহে গ্ৰাহক বাঢ়ে। সৰু পৰাই মাল আছিলো, সৰু পৰাই হেল মই, সৰু পৰাই জেং আছিলো, সৰু পৰাই বেল তই। হেল্ল', মই আৰু তোমাৰ লগত নাথাকো, আজিৰ পৰা ব্ৰেকআপ। ঠিক আছে, হ'ব দিয়া। কি হ'ল ভাই? ব্ৰেকআপ দি দিলোঁ। চাও দিয়া, মই বুজাম তাইক। নালাগে। আৰে ভাই 5 বছৰ ৰিলেশ্যনশ্বিপ দিয়া, মই তাইক বুজাম। আৰে ভাই শুন, শিক্ষা খুজি লোৱা ভাল পোৱা আৰু বিষ একে সমান। अगर धोखा मिला है ना लाइफ में, मेरी ये वीडियो देख लो यार, तुम्हारी लाइफ बदल जाएगी। उसके बाद एक शेयर कर देना, ठीक है? ये मान लो मैंने खाया, ठीक है, पूरा मैंने इसको खाया, खा के इसको मैंने डस्टबिन में फेंक दिया। ओके, नेक्स्ट डे मैं इसको उठाने के लिए जाऊंगा या न्यू एक खरीदने के लिए जाऊंगा? दिमाग लगाओ अपना, इसको नहीं।
इसको किसने उठा के ले गया, मैं इसको भी नहीं देखूंगा यार, मैं फोकस करूंगा इसमें न्यू पैकेट लेने में। ओके, तो गाइस एक्स था गया, इतना फोकस मत करो यार। लाइफ में अगर आप इतना सीरियस होके रहोगी ना, जिंदगी में खुशी कभी भी नहीं मिलेगा आपको, सच्ची बता रहा हूँ। वो आपको छोड़ के गया, लात मार के गया, वो अभी लाइफ में खुश है। ओके, हैप्पी है बहुत ज़्यादा। आपको इतना ज़्यादा तकलीफ दे रहा है मेरे यार, सेंस हो जाओ यार, उसको लात मारो अपने हाथ से, अपने लाइफ में आगे निकल जाओ यार। लाइफ में तुम्हें भी कुछ करना है, तुम भी कुछ बन सकते हो यार, तुम नंबर 1। ओके, মানি লৈছোঁ ল'ৰা ঘৰৰ মানুহে যৌতুক বিচাৰি এটা মাৰাত্মক ডাঙৰ ভুল কাম কৰে, কিন্তু ছোৱালী ঘৰৰ মানুহেওতো চাকৰি কৰা দৰা বিচাৰি কিনো ঘেণ্টাডালত পুণ্যৰ কাম কৰে হে। কুকুৰ পুহিলে মডাৰ্ণ আৰু গৰু ছাগলী পুহিলে গাঁৱলীয়া ভূত বুলি ভাবাকেইজনক কৈছোঁ, গাখীৰ চাহ খাবলৈ মন গ'লে কুকুৰৰ গাখীৰেৰে চাহ খালে হ'ল। যিবোৰ ল'ৰাই ছোৱালী এজনী সঁচা অন্তৰে ভাল পায়, তেনেবোৰ ল'ৰাই শেষত অকলশৰীয়া হৈ যায়। হেল্ল' মাই ডিয়াৰ এক্স, তই কি ভাবিছিলি তই মোক এৰি দিলে মই মৰি যাম? তই ছোৱালী হয়, অক্সিজেন নহয়। যোনে নুবুজে তাক নুবুজাবা, বহুত সময় নষ্ট। যোনে বুজি পায় এনেও বুজি পাব। গতিকে মৰম বস্তুটো এনেই বিলাই যাব, বাঢ়ি যাব। আই লাভ ইউ বুলি কোৱাৰ লগে লগে আই লাভ ইউ টু বুলি কোৱা মানুহ পৃথিৱীত আপুনি বহুত পাব, কিন্তু যিদিনাখনে লাভ ইউ ফৰ এভাৰ বুলি ৰিপ্লাই দিয়া কাৰোবাক লগ পাব, সেইদিনা আপুনি উপলব্ধি কৰিব যে আপুনি আপোনাৰ জীৱনত আৰু মৰিচিকা খেদি ফুৰা নাই। ইমান ধনী হয় কি লাভ যদি বিপদৰ সময়ত দুখীয়াক সহায় কৰিব নোৱাৰা? ইমান ধুনীয়া চেহেৰা লৈ কি লাভ যদি হৃদয়খনে নহয় চফা? আৰু ইমান পঢ়ি কি লাভ যদি মানুহক সন্মান কৰিব নাজানা?